নমস্কাৰ বন্ধুসকল, আৰ্মি কেম্পৰ ডায়েৰী ফাৰ্মৰ পৰা নৰসিংহ পাত আনিবলৈ বুলি গৈছিলোঁ ৰাতিপুৱা, কিন্তু নেপালোঁ। এতিয়া ইয়াক লৈ পেলাই আকৌ এতিয়া আমি গংগা নদীত যাম। তো গংগা নদীত গৈ ইয়াক গা ধুৱাব চেষ্টা কৰিম, কি হয় চাই লওঁ। নাই, কাৰিপত্তা গোটেই বোকা জেগা। ইয়াৰ কিবা কাম চলিব নেকি? একো নাই। মানে কথাটো হ'ল কি, এওঁ নতুনকৈ জইন কৰা গাৰ্ড যে, সেইকাৰণে আমাক প্ৰথমতে চিনি পোৱা নাছিল, তো মানা কৰিছিলে। পিছত আমাৰ কপাল ভাল আছিল, ঠিক সেইটো সময়তে মোৰ চিনাকি এজন আৰ্মি স্কুটি চলাই ইয়ালৈকে আহিছিল কিবা এটা কামত। তো তাৰপিছত আৰু কি, পাৰ্মিশ্যন পালোঁ, গ'লোঁ, কিন্তু নৰসিংহহে নাপালোঁ। তো ঘূৰি আহিলোঁ এনেকৈ। হা, কোনে? মেঘালয়ৰ মানুহে পোহে, বহুতে পোহে। এনেকুৱা নহয় যে চবেই খায়, কিন্তু বহুতে মৰমো কৰে। কিন্তু প্ৰায়ভাগ মানুহে খায় আৰু কুকুৰটো মানে প্ৰিয় খাদ্য। সেইফালে মই যদি টাউনৰ ফালে গ'লে মানে সেইফালে গ'লে মানে মানুহকেইটাই মোক মানে চিনাকি মানুহ কৈ থাকে, ভাই কুকুৰ এটা ডায়েৰী ফাৰ্মত আছে নেকি যে দিবিচোন, সেনেকৈ থাকে। মোক খঙে উঠি যায়, বা কুকুৰ খাবলৈ মোক সুধিছে বা। তাকে মেঘালয়ত তেনেহ'লে দেখোন বান্দৰ, মেকুৰী, কুকুৰ এইগিলা নাপায় চাগে। য'ত যিটো বস্তু খায় সেইটো বস্তু কেনেকৈ পাব? ইয়াত যদি আমি গাহৰিটো নাখালোহেঁতেন, গাহৰি এভেইলেবল হ'লহেঁতেন, য'ত ত'ত ঘূৰি ফুৰিলেহেঁতেন, হয় নহয়? গাহৰি খাওঁ কাৰণে গাহৰি নাই পাবলৈ। বন্ধুসকল, মানে ইয়াৰ কাহিনীটোতো বৰ দুখ লগা কাহিনী। ইয়াক মানে এসপ্তাহৰ কাৰণেহে মোৰ ইয়াত থৈ গৈছে, বাকী ইয়াক মেঘালয় লৈ যাব। তো মেঘালয়ৰ মানুহবিলাকে কুকুৰ খায়, বহুতেই কুকুৰ খায়। তো সেইকাৰণে ইয়াক দিবলৈ মন নাই মোৰ। চাওঁ ৰখাবলৈ পাৰোঁ নে নোৱাৰোঁ, এইটোৰ বিষয়ে আমি পাতি আছোঁ। কৈছোঁ, মই তাক ৰিকুৱেষ্ট কৰিছিলোঁ, সি কৈছে দেখতা হে। মই কৈছোঁ और एक कुत्ता का बच्चा ढूंढ के বোলো ले যাওঁ। আৰ্মি কেম্পৰ ভিতৰত বহুত আছে, আৰ্মি কেম্পৰ ভিতৰত কুকুৰ, ঢেৰ কুকুৰৰ পোৱালি আছে। তাৰপৰা সি এতিয়া সোমাবলৈ তাৰ এলাও নাই না। হা, এইবিলাক জংঘলী মানে বনৰীয়া আৰু ঘৰচীয়া, এই বিলাতীটো নহয়। ঐ, থাকিবিনে নাথাকা মোৰ লগত? পইচা দি দিম নেকি, 200-300 টকামান দি দিলে মানে, হয় নহয়? কিনি দি দিব আৰু এইটো ৰাখি দিব আপুনি। জাম্প চেক ইয়াত ডিউটি কেনেকৈ কৰিব লাগে? নহয়, কি বুলি কয়, ঘণ্টা কিমান চিষ্টেম কি? 8 ঘণ্টা ডিউটি। 8 ঘণ্টা ডিউটি কৰিব লাগে। ৰাতি নাইট ডিউটি 8 ঘণ্টা। ৰাতিপুৱা 5টাৰ পৰা এটালৈ, এটাৰ পৰা 9টালৈ, 9টাৰ পৰা 5টালৈ। এনেকৈ অলপ ফকতীয়া লেকচাৰ মাৰি কথা চথা পাতি আমি চিন্টুৱে মই এতিয়া মন্দিৰৰ ফালে বুলি গৈ আছোঁ। আৰু মন্দিৰত যাওঁ, তাত গৈ পেলাই আপোনালোকক দেখুৱাম। একেবাৰে যাবলৈ ৰেডি হৈ আছে, ইয়াক লৈ যাওঁ মই মন্দিৰৰ ফালে। এনেকৈ আহি পেলাই এতিয়া আমি মন্দিৰটো পালোঁহি, বশিষ্ঠ আশ্ৰম গেট পাইছোঁহি আৰু চিন্টুৱে মই। এইখন মেইন গেট, বশিষ্ঠ আশ্ৰম দেৱালয়। আৰু এনেকৈ আহি ইয়াতে অলপ জিৰালোঁ। ইয়াত ছাগলী, বান্দৰ, কুকুৰ পূৰা ভিৰ লাগি থাকে। চলো। আহি পালোঁহি গংগা নদীখন। ইয়াক দাঙি ল'ব লাগিব, নহ'লে ইটো যাবই নোৱাৰে। তো দাঙি লৈ পেলাই ইয়াক পাৰ কৰাই ল'লোঁ। চাৰিওফালে আপোনালোকে পৰিৱেশটো চাব পাৰে, কিমান মানে পানীৰ শব্দৰ বাহিৰে বেলেগ ইমান শুনা নাযায়। বাকী মানুহবোৰো এনেকৈ কি বুলি কয়, মন্দিৰৰ ফালেও অহা হয়, লগতে ইয়াতে বহি পেলাই ভাল লাগে। মাজত বহুতে গা ধুৱে, কিন্তু ইয়াত চাৰ্ফ চেম্পু এলাউ নাই, লিখি থোৱা আছে গছ এজোপাৰ তলত চাইনবোৰ্ড এখনত, গংগাত চাবোনেৰে গা ধোৱা নিষিদ্ধ বুলি। তাৰপিছতে এইফালে মানুহে আৰু সকলো মানুহবিলাকে ফটো ভিডিঅ' যোনে যি কৰিব লাগে, আজিকালিতো সকলোৱে এইবিলাকতে ব্যস্ত। তো এনেকৈ ময়ো অলপ চলপ ভিডিঅ' বনালোঁ, ইয়াৰ লগত অলপ চলপ কথা পাতিলোঁ। তেনেকৈ ভাগৰ লাগিলে ইয়াৰ বহুত দূৰ, ডায়েৰী ফাৰ্ম ঘূৰি পেলাই মন্দিৰলৈকে খোজকাঢ়ি আহিলে না, ভাগৰ লাগি শুই গ'ল। বেছি টাইম ইয়াকো শুবলৈ নিদিলোঁ, ইয়াক জোৰ জবৰদস্তি পানী ছটিয়াই উঠুৱাই ইয়াক আমি এতিয়া লৈ পেলাই আমি আকৌ ৰুমলৈ বুলি গুচি আহিব লৈছোঁ। আৰু ইয়াক বেছি টাইম থৈ মানে দিগদাৰ আছে। মানুহবিলাকে পূৰা কুকুৰটো ক'ৰ পৰা আনিছা, কি কথা সুধি মানে দিবা নেকি, কি সুধিছে না। মই চবকে কিমান উত্তৰ দিম, মেঘালয়ৰ পৰা আনিছোঁ, মেঘালয়ত দিম, এইবিলাক কৈ থাকিবলৈ সময় নাই আৰু। ইয়াক লৈ পেলাই যাওঁগৈ। তো চলো চিন্টু, চলতা হে।
ভবামতেই হ'ল এইফালে আমি ওপৰলৈ উঠি যাবলৈ লৈছিলোঁহে সৰু পৰিয়াল এটাৰ লগত সৰু বাচ্ছা এটাও আহিছিলে বাচ্ছাটোৱে সুধিলেই কুকুৰটো দিবা নেকি বুলি তো মই ইয়াকো বিতংভাৱে কথাখিনি কৈ পেলাই বস্তুটো কুকুৰ লৈ পেলাই পলাইছোঁ আৰু ইয়াত বেছি টাইম থাকিলে মানে সুধিয়ে থাকিব এইফালে আমাৰ আব্দুল চাচা ৰহিম চাচা বহি আছে ইয়াতে এইফালৰ পৰিয়ালটো এটা ধুনীয়া পৰিয়াল সৰু পৰিয়াল বাচ্ছাটোৱে কুকুৰটো মৰম লাগি পেলাই খুজিছে মানে মই ক'লোঁ ইহঁতক বুজাই দিলোঁ তেওঁলোকক বিশেষকৈ বাচ্ছাটোক ক'লোঁ আৰু মোৰ নহয় বোলো নহ'লে দি দিলোঁহেঁতেন তোমাক বোলো তেনেকৈ কৈ চিনটোক লৈ পেলাই আমি ইয়াৰ পৰা এতিয়া যাবলৈ হৈছে নহ'লে কিমানক উত্তৰ দিম কিমানক কি ক'ম কুকুৰ পোৱালিটো বাৰু বহুত মৰম লগা ফোনত কেনেকুৱা লাগিছে নাজানো কিন্তু ৰিয়েলত বহুত মৰম লগা বন্ধুসকল আৰু বেছি দীঘলীয়া নকৰোঁ আজি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ ব্লগ ক'ব পাৰে ভিডিঅ' ক'ব পাৰে তো বন্ধুসকল ঠিক আছে আপোনালোকে নতুনকৈ যদি কোনোবাই চেনেলটোত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'বিলাক যদি অলপ হ'লেও ভাল পায় লাইক চাইক কৰি দিব আৰু বন্ধুবৰ্গসকললৈ শ্বেয়াৰ কৰিব যদি কোনোবা আপোনাৰ বন্ধুবৰ্গ ভাল আছে তেওঁলোকক বশিষ্ঠ মন্দিৰ দেখা নাই তেওঁলোকলৈ শ্বেয়াৰ কৰিব পাৰে তো বন্ধুসকল আজিলৈ ইমানেই পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম তো আজিলৈ ধন্যবাদ বাই বাই